जुनमनि राभाखौ बुथारनाय जाथायनि सायाव थार बिजिरनाय नांगौनि दाबिजों भेरगावआव दुलाराय राभा फरायसा आफादा खुद्रिसारदों। जुनमनि राभा थैनायनि सायाव थार बिजिरनाय नांगौ। लीना डले आरो लुना नेबकखौ थाबैनो एरेस्ट खालामनांगौ। बेबायदि स्लगानजों उदालगुरि जिल्लानि भेरगावआव महकुमा बेंगिरि मावख'नि लांगोना मोखाङाव भेरगाव दखरा दुलाराय राभा फरायसा आफादा गोख्रों खुद्रिसारनाय दिन्थिफुंदों। थांनाय 15 मे खालि इनायै जिउ खोमानांनाय एसआइ जुनमनि राभानि थार बिजिरनाय नांगौनि दाबिजों दिनै बे खुद्रिसारनाय हाबाफारिखौ खुङो। बे हाबाफारियाव भेरगाव दखरा एबसु आदिबासी फरायसा आफाद राभा माहारियारि आफादफोरा जयै बाहागो लानानै भेरगाव महकुमा बेंगिरिनि गेजेरजों आसामनि गिबि मन्थ्रि आरो आसाम रैखाथि बिफाननिसिम गांसे गोसोखांलाइ दैथायहरो। যিহেতু তাই বহুত দক্ষ আমাৰ এছআই আছিলে তাৰপিছত মই এটাই ক'ব বিচাৰোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁতো আমাৰ অসমৰ একদম দক্ষ মুখ্যমন্ত্ৰী বুলি আমি সকলোৱে জানো তেনে ক্ষেত্ৰত কিয় ইমান নিশ্চুপ হৈ আছে আমি নাজানো বিশেষকৈ আমি এইটোৱে ভাবি লৈছোঁ যে আমি পিছপৰা জনগোষ্ঠীৰ কাৰণে তেওঁ মানে কেছটো ভালদৰে ল'ব বিচৰা নাই নেকি সেইটো আমাৰ অনুভৱ হৈছে আমি দুখিত একচুৱেলি আমি অনুৰোধ কৰিব বিচাৰোঁ গোটেই আমাৰ ৰাভা আমাৰ গোটেই ছাত্ৰ সন্থাই হওক বা আমাৰ মহিলা সমিতিৰ ফালৰ পৰাই হওক তেওঁক আমি আমাৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁ যাতে আমাৰ পিছপৰা জনজাতি হিচাপে আমাক পেলাই নথয় যাতে এইটো আমাৰ জুনমনি ৰাভাৰ হত্যাকাণ্ডটো তদন্তৰ ক্ষেত্ৰত তেওঁ ক্ষিপ্ৰভাৱে আগবঢ়াই লৈ যায়। মে তাৰিখে জুনমনি ৰাভাৰ ওপৰত যি অত্যাচাৰ কৰি তাক ধৰ্ষণ কৰি হত্যা কৰা হ'ল সেই গোটেই কাহিনীখিনি আমি দীঘলীয়াকৈ ক'ব খোজা নাই। মই প্ৰথমে আমি অসমত বিভিন্ন ধৰণৰ আজি আমি যে ছ'চিয়েল মিডিয়াত যি হৈ হাল্লা হ'ল তাত আমি সংবাদকৰ্মী অসমৰ সংবাদকৰ্মীসকলৰ যি মানে সামাজিক মাধ্যমৰ যি মানে ভূমিকা সেইটো আমি প্ৰথমতে ৰাভা ৰাইজৰ তৰফৰ পৰা আমি গোটেই অসমৰ সংবাদ মাধ্যমক আমি ধন্যবাদ জনাইছোঁ আৰু লগতে জুনমনি ৰাভাৰ হত্যাৰ সম্পৰ্কত গোটেই অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে যি জনসাধাৰণৰ যি সামাজিক মাধ্যমৰ যি আন্দোলনৰ ভূমিকা হ'ল সেইখিনিক আমি অসমৰ জনসাধাৰণক আমি ধন্যবাদ যাচিছোঁ। আৰু ইয়াত আজি আমি ভেৰগাঁও চাব ডিভিজনত আমি গোটেইকেইটা ৰাভা জাতীয় সংগঠন আৰু আমাৰ আদিবাসী ছাত্ৰ সন্থা আছে আক্ৰাছো আছে তেনেকৈ ধৰণৰ আমি এপছু আছে আমি গোটেইকেইটা জাতীয় সংগঠনে ইয়াত আমি সন্মিলিতভাৱে আজি আমি জুনমনি ৰাভাৰ হত্যাৰ ন্যায়িক তদন্ত আমাক লাগিব। আমি আজি মেমৰেণ্ডাম আমি দিম ডিজিপি ডাঙৰীয়ালৈকে দিম আমি মুখ্যমন্ত্ৰীলৈকে দিম আমি ডিচিলৈকে দিম আমি তেনেকুৱা ধৰণৰ মেমৰেণ্ডাম আমি প্ৰস্তুত আমি কৰিছোঁ। এতিয়া কথা হ'ল কি প্ৰথম কথাটো হ'ল কি আমি গোটেই জুনমনি ৰাভাৰ কেছটো এতিয়া দুজন ব্যক্তি আছে এতিয়া মাত্ৰ দুজন ব্যক্তি হত্যাকাৰী সম্ৰাট বুলি পেলাই লীনা ডলক ইতিমধ্যে চিহ্নিত হৈছে য'ত তেখেতৰ নিজৰ গিৰিয়েকক নিজৰ ছাৰ্ভিচ ৰিভলভাৰেৰে আত্মহত্যাৰ ৰূপ দি পেলাই লীনা ডলে গিৰিয়েকক নিজেই হত্যা কৰিছে। সেইজন আমাৰ ৰক্ষক আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ SP আৰু দ্বিতীয়জন হৈছে ৰুণা নিয়োগ ৰাজহ বিভাগৰ মন্ত্ৰী বিত্তমন্ত্ৰী অজন্তা নিয়োগৰ আত্মীয় ঘনিষ্ঠ সেইজন মানুহ দুৰ্নীতিৰ সদাগৰ হৈ পেলাই আজি 7 বছৰ ধৰি লখিমপুৰত আছে তাক ট্ৰেন্সফাৰ কৰাৰ কাৰো সাহস নাই গতিকে তাক দুৰ্নীতিৰ সদাগৰ বুলি পেলাই তেওঁ সকলোৱে কৈছে। গতিকে এই দুজন SP লখিমপুৰ আৰু নগাঁও এই দুজন SPক আজিৰ তাৰিখত যদি ৰিজাৰ্ভ ক্ল'জ নকৰে আজিৰ তাৰিখত যদি বাধ্যতামূলক যদি সেই দুজন SPক যদি ছুটি নিদিয়ে তেতিয়াহ'লে আমাৰ গোটেই ন্যায় প্ৰক্ৰিয়াটো ফেইলাৰ হ'ব ইয়াত। কাৰণ প্ৰথমতে দিছিল CID-টো এটা পুলিচৰে এটা ব্ৰাঞ্চ গতিকে পুলিচৰ দ্বাৰা যে CIDৰ দ্বাৰা যে নহয় সেইটো অসমৰ চৰকাৰ দেখিলে কাৰণে CBIক দায়িত্ব দিলে কিন্তু আমি CBIকো আমি দেখিছোঁ ক'ৰবাত CBIৰ ইনকুৱাৰীও ক'ৰবাত আমি ফেইলাৰ হোৱা দেখিছোঁ। যেনে পৰাগ দাসৰ হত্যা আজি CBI তদন্ত ফাইনে সামৰণি নহ'ল। লাফিকুল হুছেইন তেখেতৰ CBI ইনকুৱাৰী কৰিলে তেখেতৰ সেই লাফিকুল হুছেইনৰ ইনকুৱাৰী আজি সফল নহ'ল। গতিকে আমি অতি সোনকালে আমি কৈছোঁ যে এই দুজন ব্যক্তি ৰুণা নিয়োগ আৰু লীনা ডলেক ইমিডিয়েট ৰিজাৰ্ভ ক্ল'জ কৰিব লাগে তেওঁলোকক এৰেষ্ট কৰিব লাগে যাতে CBIৰ নিৰপেক্ষ যিটো তদন্ত হ'ব যাতে সেইটো সুবিধা হয়।
গতিকে এই দুজন ব্যক্তিক ইমিডিয়েট ৰিজাৰ্ভ ক্লজ কৰিব লাগে, নতুবা তেওঁলোকে সেই দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিব লাগে। এতিয়া জোনমণি ৰাভাৰ ঘটনাটোক সি সৰুকৈ সামৰি থৈ দিব বিচাৰিছিল সি, যে DC SPয়ে কৰাহে কাম, এইটো মোৰ কাম নহয় বুলি পেলাই কৈছিল। আমি ধিক্কাৰ দিছোঁ সেইজন মুখ্যমন্ত্ৰী। আজি DGP মহোদয়ে সিদিনাখন সংবাদমেল পাতি পেলাই চিধাকৈ ক'লে যে আমি এইটো CBIক আমি অৰ্পণ কৰিম। DGP ডাঙৰে নিজে দেখিছে যে এইটোৰ দ্বাৰা যে CIDৰ দ্বাৰা যে নহয়, আৰু DGPৰ মুখত সংবাদমেলত স্পষ্ট কথা এটা খোল খাইছে যে লখিমপুৰ SP আৰু নগাঁৱৰ SP যদি তেওঁলোকৰ যে সুসম্পৰ্ক হ'লহেঁতেন, আজি জোনমণি ৰাভাৰ সেইটো ঘটনা নঘটিলহেঁতেন। আৰু মই কিবা কাৰণত যদি মই গম পালোঁ হয় DGPৰ মুখৰ কথা, মই কিবা কাৰণত গম পালে এই মৃত্যুটো নহ'লহেঁতেন বুলি DGP নিজে কৈছে। গতিকে শীৰ্ষ পৰ্যায়ৰ পুলিচ প্ৰশাসন মানুহে সেই কথাখিনি কৈছে। তাৰপিছত আজিৰ তাৰিখলৈকে মুক্ত আকাশৰ তলত ৰুণা নিয়োগ আৰু লীনা দলে, গতিকে লীনা দলেক আৰু ৰুণা নিয়োগৰ সেই দুজন ব্যক্তিক অতি সোনকালে ৰিজাৰ্ভ ক্লজ কৰিব লাগে, নতুবা বাধ্যতামূলক ছুটি দি পেলাই তেওঁলোকক ইয়াৰ পৰা ছাঁটাই কৰিব লাগে। তাত তেতিয়াহে CBI নিৰপেক্ষভাৱে ইয়াত তদন্ত কৰিব পাৰিব। বিষয়াসকলক অদল বদল কৰি থৈয়ে মানে সমাপ্ত কৰিব বিচাৰে। সেইটো এটা নিয়ম যে হত্যাকাৰীক এতিয়া তেওঁলোকে ৰদ বদল কৰি পেলাই তেওঁলোকে বিচাৰ প্ৰক্ৰিয়াটো সামৰিব বিচাৰিছে। আৰু আমি তেওঁলোকে ইমিডিয়েট কৈছোঁ, আমাৰ সন্দেহ হৈছে তাৰ জোনমণি ৰাভাৰ হত্যাৰ গোটেই কাগজ পত্ৰ নথি পত্ৰ তেওঁলোকে ডাইভাৰ্ট কৰিব, হাইজেক কৰিব তেওঁলোকে কাগজ পত্ৰখিনি। সেই কথাখিনি মানুহৰ সন্দেহ হৈছে। আৰু লগতে যিটো ফৰেনচিকৰ যিটো প্ৰাক্তন মুৰব্বী প্ৰতাপ চন্দ্ৰ শৰ্মা, তেখেতে এটা কথা স্পষ্ট কৈছে, ইমান সোনকালে কিয় লোৱা হ'ল প্ৰশ্ন কৰিছে।